বিক্রি চিক্রিও নাই, মালও আসলে চিপস টিপস কমে গেছি, ভরাবাই লাগছিল অলপ। বাপ্পারে ইমান ঘুমালো, পিঠি ইঠি ভিয়ে গেল আলাদাই, ইমানো ঘুমাবা নৰি। আও কিনকে পাৰলো দুনে মই বিছনা তললাক নেকি নে গঞ্চি অলপ গঞ্চি হাগি এইফালে বুঢ়ানুৰ দোকানতে যাওঁ, শিখৰ এক পেকেট মাৰিব। বাপ্পাৰে কি কামৰিছি পেটটো, অ মা গো, খোজকাঢ়ি গেলি নহ'ব, দৌৰবাই লাগিল তাৰমানে। অ মা বাহা কতি ফফকি পুচিয়ে কদ্দে জ্বালা খোৱা নছি মোৰ কালি। অ মাই গড, অ মাই ঐ বাপ্পা হৈ হৈছি দেই, আৰু জীৱনত নাখাওঁ মই কদ্দে জ্বালা। বুঢ়ানুনৰ দোকানত যাই চিখৰে খাওয়াক পেকেট। জীবন কচু পাতৰ পানীয়ে, জীবন কচুৰ পাতৰ পানী গেল চালা তাই, কাষ্টমাৰ এটা নাই তাই, কি আৰু চলিব পাৰি না। হাও সুবহানাল্লাহ মাশাআল্লাহ, কাকসা আছে বুঢ়ানুন, এই থল লাগি কাকসা আছে বুঢ়ানুন, দোকান খুলছা? হাও বৰলা দিওঁ নে, নাই ৰ আকৌ চনাই, দোকানখনক লৈ টেনশ্যন হৈছে আকৌ, বিক্ৰী চিক্ৰী নাই, চিপছ টিপছো নোহোৱা হৈছে, এতিয়া ভৰাবও লাগছিল, পইচাও নাই, বিক্ৰীও নাই, কি কৰোঁ তাকে ভাবিয়ে এফালে চাই আছিলোঁ। এই বুঢ়ানুন যি আছে শিখৰ এক পেকেট দিমক। অ চিপছ নে এলা কি খলাৰ গুটি নে কি আলে থৈছা যি ভাল? খলাৰ গুটি নহয় ৰ, দোকান খোলা নাছিলে না ইমান দিন, চিপছ টিপছ এলা মেট দিছি, এলা চিপছ কৰিবলৈ কি মোৰ কেছ লগাব খুজিছে নেকি, এলা মেট দিছি সেইকাৰণে ফেল দিব লাগিব, এলা সেইকাৰণে চিপছ নাই বুলি কৈছোঁ, এলা খলাৰ গুটি নহয়। দে বুঢ়ানুন বহুত বকছা তাই, ভাল চিপছ কি বুলি কয়, শিখৰ দি ল ধৰ শিখৰ। মোৰ খাতা বহীত লিখি থৈ দিবি দে, মই যাওঁ। তই কি পাগলা আহিছা নেকি, ইমান দিনৰ মূৰত দোকান খুলিছোঁ, তাতে তই বাকী কৰিব আহিছে, এনে কৰোণা টেম্পাৰেচাৰ চাই যি, মোৰ এই বাকী কথা শুনি টেম্পাৰেচাৰত ভৰি দিয়া, কৰোণা হ'ব বুলি ক'ব আৰু পিছত ভাল, টেম্পাৰেচাৰ বাঢ়ি দিব খুজিছে নেকি তই মোক, শিখৰ এক প্লেট লৈছে তাতে বাকী কৰা, হা ইমান দিনৰ মূৰত আহিছে, বাকী কৰিব লাগে নেকি দেই। তই বেছি বকছে, মই শুনি চিনি পানা, বৰলা এই গাঁৱৰ মাফিয়া মই, গম পাইছা হা, তাতে আৰু তই মোক বাকীৰো থকা পাইছে, ইমান দিন ঘৰত বহিছোঁ, পইচা পাতি নাই, তাতে তই কি বকিছে, তই যা পাতলা পাবি তই। এগলাখান কুলক্ষণীয় কাষ্টমাৰৰ কাৰণে উন্নতি নোহোৱা হৈছে জীৱনটোতো, শিখৰ এক প্লেট ল'ব তাতে বাকী কৰে চালা দেই, বৰে পুৱাই ল'ব চালা দেই, ইমান বেয়া দিন আহি পৰছি না। বেয়াটো দিব, বৰলা মানুহটো বেয়া নহয়, কিন্তু কথাটো সঁচায়ে, কাম চাম নাই চালা, নাহাকেওতো থাকিব নোৱাৰে না এলা বস্তু, আৰু পাতি দিব দে। তনক তিনটা চলি জন্ম দি পেলাই মই কাম কৰি আনি খুৱাব লগা হৈছে, হা ঘুমাইছা আৰু খাইছা, এই গৰু চোৰাত বৰলা কোনকে বাচ্চা দেও, গঞ্চি একদম দুর্গন্ধ দিছে, কে বাচ্চা এনকে তিনটা চলিৰ মাক হৈ পেলাই মই কাম কৰি আনি খুৱাব লাগে তন্দক, হা সৰু বাবুৰ কথাটো বাদ দিছো, তন্দু দে কেনে আনলো নে মায়ে কালি কদ্দে জ্বালা খাই পেলাই পেটৰ অসুখ হৈছে অলপ। কদ্দে জ্বালা খাবা দেহটোও খাইছি বেটাই, এতিয়া তাৰ হাগা আহিছে, কিবা আহিছে, নিকে থাকা থাক চলি, নিকে মৰা মধ্যে ঘন্টা চলি মোৰ দিনকেইটা আৰু যাবই দে।